খুব সহজ ৰেচিপি এটা আপোনালোকক দেখাবলৈ লৈছোঁ। অলপমান আটা লৈছোঁ, তাৰপাছত আপোনালোকৰ অকণমান নিমখ ল'ব, অলপ দাইল, অলপমান নিমখ, দাইল মানে ধনিয়া লৈছোঁ, জলকীয়া, পিঁয়াজ অকণমান ল'ব পাৰে, মই নাই দিয়া পিঁয়াজ, জিৰা কেইটামান লৈছোঁ আৰু গৰম মছলা অকণমান ভালকৈ এনেকৈ মঠি লৈছোঁ। আপোনালোকে পানী বেছি দি পেলাই পকৰীও বনাব পাৰিব, কিন্তু মই আজি লুচি বনোৱা দেখাম। খুব সহজ মানে, আপোনালোকে ঘৰত দাইল বাঢ়িলে এনেকৈ বনাব পাৰিব, কিবা পটককৈ যদি আলহী আহে। মঠি ল'লোঁ, সৰু সৰু লাড়ু বনাই লৈছোঁ। লাড়ু সৰু সৰুকৈ আপোনালোকে বনাই ল'ব। খুব সহজ আৰু পটককৈ হোৱা এটা সহজ ৰেচিপি। কালাৰটো ধুনীয়া আহে। এয়া লাহেকৈ বেলি লৈছোঁ, অলপ বেলি ল'লোঁ সেইটো। তাৰপৰা তেলত অলপ এনেকৈ ফ্ৰাই কৰিছোঁ। খাবলৈ বহুত টেষ্টি হয় আৰু খুব সহজ হয়, পটককৈ হ'ব মানে আপোনালোকৰ। যদি দাইল বাঢ়ে ঘৰত, তেন্তে আপোনালোকে দাইলখিনি পেলাই নিদি পেলাই এনেকৈ বনাই পেলাই খাব পাৰিব। এইটো ফুলি আহিলে ভাল, নুফুলিলে একো কথা নাই, খাব পাৰিব আপোনালোকে। খুব ধুনীয়া আৰু সহজ ৰেচিপি, আপোনালোকে বহুত ভাল পাব। যদি ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰত